for making concerted efforts to fulfill the political, economic, social and identity-related aspirations of the people of Bodoland. The election to the 4th Bodoland Territorial Council, which was held on 7th and 10th December 2020, it was largely participated by the voters of Bodoland in a very peaceful manner. The 4th BTC government is going to be formed with alliance of UPPL, BJP and GSP with a pledge to bring all-round development, peace and prosperity and brotherhood among various communities living in Bodoland. On this special occasion, I would like to thank Honorable Minister of Assam, Honorable Minister Himanta Biswa Sarma and other dignitaries present here. Finally, I once again welcome all dignitaries and people present here. With these few words, I conclude my inaugural speech. Thank you. Gazan Khan. Thank you so much, sir. সংবিধান আইন অনুযায়ী সকলো মানুহৰ ৰীতি অধিকাৰ কোনো ভয় বা পক্ষপাতিত্ব নকৰাকৈ মোৰ নিজৰ দায়িত্ব পালন কৰিম। মই শ্ৰী গৌতম দাস ভগৱানৰ কওঁ যে কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মোৰ বিবেচনালৈ অহা কোনো বিষয় বা মোৰ কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে প্ৰত্যাৱৰ্তন কৰাৰ সময়ত মোৰ জ্ঞাত হ'ব পৰা কোনো বিষয় কোনো ব্যক্তি বা ব্যক্তি সমষ্টিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষ ব্যক্ত নকৰোঁ। বিধি দ্বাৰা পৰিষ্কাৰ কৰা ভাৰতৰ সংবিধানিক প্ৰকৃত বিশ্বাস নিষ্ঠা সহকাৰে মানিছিল আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিবলৈ পৰিষদৰ কাৰ্য সদস্য হিচাপে সংবিধান প্ৰদত্ত আইন অনুসৰি সকলো মানুহৰ ৰীতি নীতি অধিকাৰ কোনো ভয় ভাৱ পক্ষপাতিত্ব আৱেগ আৰু শত্ৰুতা নকৰাকৈ মোৰ নিজৰ দায়িত্ব পালন কৰিম। মই শ্ৰী গণেশচন্দ্ৰ দাস ভগৱান মানৱ খাই কওঁ যে কাৰ্যনিৰ্বাহ পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মই বিবেচনালৈ অহা কোনো বিষয়ে বা মই কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে কৰ্তব্য পালন কৰাৰ সময়ত মোৰ জ্ঞাত হ'ব পৰা কোনো বিষয়ে কোনো ব্যক্তি বা ব্যক্তি সমষ্টিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যক্তি নকৰোঁ। কোনে খান এইটো নাই তারটো কি হচ্ছে বেগটো দিছে নাই বেগটো এইটো না খালি এটা ব্যাটারি লওঁ আর
Honorary Executive Member, KASC. এইবার সম্বর্ধনা জানাতে বলে আছেন মেয়র জামাতিয়া অনারেবল মিনিস্টার অফ ত্রিপুরা। তার সাথে এই সম্বর্ধনা জ্ঞাপন করে অসমৰ মন্ত্ৰী মাননীয় শ্ৰীযুত ভৱেশ কলিতা। এইবার আৰু ভ্ৰমণৰ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ তেওঁলোকৰ সম্ভাষণ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ মই শীঘ্ৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমাৰ সময় অলপ পাতল হৈ আহি আছে ধন্যবাদ ধন্যবাদ এতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ আজি ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত আমাৰ সকলো শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসমৰ বিত্তমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া তিনি জনাইছে সকলোৱে হাত চাপৰি দিয়ক।